নমস্কাৰ, মোৰ নাম শ্ৰী সিদ্ধাৰ্থ ৰঞ্জন নগৰীয়া। মই শংকৰদেৱ শিশু নিকেতন বনগাঁও মাজুলী ছাত্ৰ। উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ সহযোগত আৰু চৰাইহাগী শাখা সমিতিৰ উদ্যোগত অসম ভিত্তিত আয়োজন কৰা এই কবিতা আবৃত্তি প্ৰতিযোগিতাত মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ নাম হৈছে আইৰ মাত এষাৰ। কবি হৰেণ গগৈ। মই যেতিয়া সৰু আছিলোঁ, মোৰ জন্মদিনৰ দিনা আয়ে মোক কোলাত জোনবাইটো দেখুৱাই গাইছিল, জোনবাইয়ে বেজিয়ে তেতিয়া আইৰ বুকুচাত উঠিয়ে এদিন চিনাকি হৈছিলোঁ। শাওণ আঘোণৰ পথাৰ, পানী তোলা ঘাট আৰু কাহিলী পোৱা ধান বানি থাকোঁতে ঢেঁকীৰ শব্দবোৰৰ সৈতে কেতিয়াবা ঘৰৰ পৰা মনে মনে পলাই গৈ ভৰ দুপৰীয়া নৈত সাঁতুৰি উভতি আহোঁতে ৰঙা চকু দুটা দেখিয়ে আয়ে গম পাইছিল কিমান যে মমতাৰে উপচি আছিল চেকনিৰ পিতা। ডিমৌ পথাৰত হাল বাবলৈ গ'লে আয়ে নিজেই দ পথাৰ ঢপলিয়াই মোৰ বাবে জলপান লৈ গৈছিল। কি জানিবা মই ভোকৰ পিয়াহত আছিলোঁ। সন্ধ্যাৰ দবা কাঁহৰ শব্দৰ পাছত আয়ে গাবলৈ শিকোৱা প্ৰাৰ্থনাৰ প্ৰাকী এতিয়াও বুকুজুৰি নীৰৱে বৈ আছে। আনন্দ বিষাদ আৰু সৰু সৰু সপোনবোৰত একাকাৰ হৈ আইৰ চেনেহ। আইৰ নাতিৰ মুখ দেখাৰ পাছত মই ঘৰলৈ উভতি আহোঁতে দেৰি হ'লে পদূলি মুখলৈ ঘনাই ঘনাই চাই থাকে। অজস্ৰ সপোনৰ মাজতো মোৰ কাণত অনবৰতে বাজি থাকে আইৰ মাত এষাৰ। জীৱনত লিখি শেষ কৰিব নোৱাৰোঁ এই কবিতাৰ নাম আই। ধন্যবাদ।